কবিতাৰ শিৰোনাম ভগ্ন হৃদয়ৰ অৰ্ধপ্ৰেম। কথা মাৰ্জিয়া আহমেদ। আবৃত্তিকাৰ জগতচন্দ্ৰ ভূঞা। জেঠমহীয়া প্ৰখৰ ৰ'দৰ দৰে তোমাৰ প্ৰেমো আছিল উত্তাপিত, যাৰ ফলত পৰ্বতীয়া বৰফবোৰৰ দৰে বিগলিত হৈছিল মোৰ হিয়া। পমি গৈছিলোঁ তোমাৰ চলনাত, আবদ্ধ হৈছিলোঁ তোমাৰ প্ৰেমই ৰস কৰা। কিন্তু জনা নাছিলোঁ তোমাৰ সেই প্ৰেমে ষণ্মহীয়া ধাৰাসাৰ বৰষুণ হৈ নামি আহি নদীৰ পাৰ ভঙাৰ দৰে মোৰ হৃদয়ৰ বাৰ ভাঙি দুৰুলা কৰি থৈ যাব। মই ভাবিছিলোঁ তোমাৰ প্ৰেম ভাদ মাহৰ তিথিৰ দৰে পবিত্ৰ, সেয়েহে বৈষ্ণৱী সন্তৰ দৰে চকু মুদি বিশ্বাস কৰিছিলোঁ, তোমাৰ ভক্ত হৈ পৰিছিলোঁ তোমাৰ প্ৰেমৰ লাগীত। কিন্তু তুমি যে পৰ্যবেক্ষকৰ দৰে মোৰ হৃদয় পৰ্যবেক্ষণ কৰি সুযোগ লৈছিলা মোৰ সৰলতাৰ দৰ্শন কৰিবৰ দৰে, দৰ্শনাৰ্থীৰ দৰে মোৰ পবিত্ৰ হৃদয় দৰ্শন কৰি চোৰাং চিকাৰীৰ দৰে চুৰি কৰি লৈ গৈছিলা। মই এতিয়া হৃদয়হীন, আৰু তুমি মোৰ সেই হৃদয়খন অপবিত্ৰ কৰি দলিয়াই দিলা কোনোবা মৰুভূমিত, আৰু তাতেই তৃষ্ণাতুৰ সহ্যত বিব্ৰত হৈ হাত মেলি ভগ্ন ৰূপ ধাৰণ কৰি ভাত খাই আছোঁ মই। যদি উভতি অহাৰ পথ তোমাৰ সেইটোৱেই হয়, তেন্তে নিশ্চয় বিপনীত পাম মই। তুমি দিয়া এই অৰ্ধ প্ৰেমবোৰ সাৱটি তোমালৈয়ে বাট চাই আছোঁ এই ভগ্ন হৃদয়খন লৈ।